এই যে কোৱা হয় নহয় ছাডেন প্লেনছ আৰ বেষ্ট বুলি, তেনেকুৱা আজি স্কুলতো প্লেন এটা বনিলে। বাইদেৱে ক'লে ব'লা দুৰ্গা ৰঘুপতি চাই আহোঁগৈ। ময়ো ভাবিলোঁ গৈ অহাই ভাল হ'ব, যিহেতু ইমান প্লেন বনাওঁতো নবনাই। সেয়েহে মই, বাইদেউ আৰু মমতা চাবলৈ বুলি ওলালোঁ। মমতা আৰু মই টুকটুকিত গ'লোঁ, বাইদেৱে ছোৱালীজনী লৈ স্কুটিত আহিলে। আৰু এয়া আমি গৈ গৈ পালোঁগৈ শ্যাম হল, মাৰ্ঘেৰিটাত আছে। মই স্কুলৰ বাহিৰে বাহিৰে গ'লোঁগৈ। ভাবিছিলোঁ অকণমান ভালকৈ ওলাই মেলি যাম, নাই নহ'ল আৰু প্লেনটো এনেকৈ বনিছে যেতিয়া স্কুলৰ পৰা বাহিৰে বাহিৰে যোৱাই ভাল। আৰু যিহেতু আহিছে কিবা এটা খাবলৈ লৈ লৈছোঁ, আৰু বাইদেউহঁতো আহি পালে, অকণমান ফটো চটো ল'লোঁ। তাৰপিছত গেট খুলি দিয়াৰ লগে লগে চবেই ওলাই গ'লোঁ আৰু চিনেমাখন চাবলৈ। বহুত মন আছিলে চিনেমাখন বনাইছে বুলি আপডেট ফেচবুকত পাই থাকোঁতেই চাবলৈ মন আছিল। আৰু এয়া CS ৰঘুপতি এণ্ট্ৰি হৈছে। আৰু চিনেমাখন খুব ভাল লাগিলে চাই পিনি, ধুনীয়া এটা কাহিনী আছে, আপোনালোকে যাব চাবলৈ। আৰু এয়া চিনেমাখন চাই মই ঘৰ সোমোৱা হৈছোঁ। আজিৰ দিনটো খুব ভাল লাগিলে। বাই বাই।